অৱস্থা নোলোৱাৰ বাবে ধাৰাবাহিকভাৱে নৱেম্বৰ মাহত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই আন্দোলনৰ কাৰ্যসূচী আজি ৰূপায়ণ কৰিবৰ বাবে এক সাংগঠনিক সভা গোসাইগাঁও জিলাত আয়োজন কৰা হৈছিল আৰু গোসাইগাঁও জিলাৰ সাংগঠনিক সভাত সদৌ অসম পূজা এজেঞ্চী সন্মিলনী ৰাজ্যিক সমিতিৰ লগতে গোসাইগাঁও জিলা সমিতি, ধুবুৰী জিলা সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ এক যৌথ এক সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। এই সাংগঠনিক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা নৱেম্বৰ মাহৰ 6 তাৰিখে শ্ৰীৰামপুৰৰ ৰেল অৱৰোধৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰ উপৰিও 14 নৱেম্বৰত আমি ধেমাজি জিলাত ৰেল অৱৰোধৰ কাৰ্যসূচী লৈছোঁ আৰু 17 নৱেম্বৰত আমি শিমলুগুৰি নাজিৰাত ৰেল অৱৰোধৰ কাৰ্যসূচী হাতত লৈছোঁ। তাৰ উপৰিও আমি দিল্লীৰ যন্তৰ মন্তৰ ধৰ্ণা কাৰ্যসূচী 25 নৱেম্বৰত লৈছোঁ। গতিকে এই 4টা কাৰ্যসূচী আমি নৱেম্বৰ মাহত ধাৰাবাহিকভাৱে ৰূপায়ণ কৰিম। তাৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায় হিচাপে আমি ডিচেম্বৰ আৰু জানুৱাৰী মাহত আমি ধাৰাবাহিক জংগী আন্দোলন গঢ়ি তুলিম আৰু গণতান্ত্ৰিকভাৱে যদি আমাৰ আন্দোলনৰ ভাষা বুজি নাপায় চৰকাৰে অনাগত দিনত আমি আৰু জংগীভাৱে আন্দোলন গঢ়ি তুলিম। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে চৰকাৰৰ এয়া যিটো ৰাজনৈতিক সদিচ্ছা আমাৰ লগত যিহেতু এই জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰিছে, বাৰে বাৰে আমাক ৰাজনৈতিক নিৰ্বাচনী ইছ্যু হিচাপে এই বিষয়টো লৈ আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। গতিকে এইবাৰ আমি সদৌ অসম পূজা এজেঞ্চী সন্মিলনীয়ে আন্দোলনৰ কাৰ্যসূচীটোত সদৌ পূজা এজেঞ্চী সাহিত্য সভা আৰু পূজা এজেঞ্চী কালচাৰ ছ'চাইটিৰ বৌদ্ধিক সমৰ্থন লাভ কৰিছে আৰু যুটীয়াভাৱে আমি এই আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই যাম। অনাগত দিনত আমি জাতীয় সংগঠনসমূহক পূজা এজেঞ্চী জাতীয় সংগঠনসমূহকো আহ্বান জনাওঁ যাতে এই আন্দোলনত তেখেতসকলে সহযোগিতা কৰে। তাৰ লগতে আমি আমাৰ 6 জনগোষ্ঠীৰ অৱস্থা নোলোৱাৰ বাবে ধাৰাবাহিকভাৱে নৱেম্বৰ মাহত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই আন্দোলনৰ কাৰ্যসূচী আজি ৰূপায়ণ কৰিবৰ বাবে এক সাংগঠনিক সভা গোসাইগাঁও জিলাত আয়োজন কৰা হৈছিল আৰু গোসাইগাঁও জিলাৰ সাংগঠনিক সভাত সদৌ অসম পূজা এজেঞ্চী সন্মিলনী ৰাজ্যিক সমিতিৰ লগতে গোসাইগাঁও জিলা সমিতি, ধুবুৰী জিলা সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ এক যৌথ এক সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। এই সাংগঠনিক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা নৱেম্বৰ মাহৰ 6 তাৰিখে শ্ৰীৰামপুৰৰ ৰেল অৱৰোধৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰ উপৰিও 14 নৱেম্বৰত আমি ধেমাজি জিলাত ৰেল অৱৰোধৰ কাৰ্যসূচী লৈছোঁ আৰু 17 নৱেম্বৰত আমি শিমলুগুৰি নাজিৰাত ৰেল অৱৰোধৰ কাৰ্যসূচী হাতত লৈছোঁ। তাৰ উপৰিও আমি দিল্লীৰ যন্তৰ মন্তৰ ধৰ্ণা কাৰ্যসূচী 25 নৱেম্বৰত লৈছোঁ। গতিকে এই 4টা কাৰ্যসূচী আমি নৱেম্বৰ মাহত ধাৰাবাহিকভাৱে ৰূপায়ণ কৰিম। তাৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায় হিচাপে আমি ডিচেম্বৰ আৰু জানুৱাৰী মাহত আমি ধাৰাবাহিক জংগী আন্দোলন গঢ়ি তুলিম আৰু গণতান্ত্ৰিকভাৱে যদি আমাৰ আন্দোলনৰ ভাষা বুজি নাপায় চৰকাৰে অনাগত দিনত আমি আৰু জংগীভাৱে আন্দোলন গঢ়ি তুলিম। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে চৰকাৰৰ এয়া যিটো ৰাজনৈতিক সদিচ্ছা আমাৰ লগত যিহেতু এই জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰিছে, বাৰে বাৰে আমাক ৰাজনৈতিক নিৰ্বাচনী ইছ্যু হিচাপে এই বিষয়টো লৈ আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। গতিকে এইবাৰ আমি সদৌ অসম পূজা এজেঞ্চী সন্মিলনীয়ে আন্দোলনৰ কাৰ্যসূচীটোত সদৌ পূজা এজেঞ্চী সাহিত্য সভা আৰু পূজা এজেঞ্চী কালচাৰ ছ'চাইটিৰ বৌদ্ধিক সমৰ্থন লাভ কৰিছে আৰু যুটীয়াভাৱে আমি এই আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই যাম। অনাগত দিনত আমি জাতীয় সংগঠনসমূহক পূজা এজেঞ্চী জাতীয় সংগঠনসমূহকো আহ্বান জনাওঁ যাতে এই আন্দোলনত তেখেতসকলে সহযোগিতা কৰে। তাৰ লগতে আমি আমাৰ 6 জনগোষ্ঠী